Question number 11. Gopi buys a fish from a shop for his aquarium. গোপীয়ে তেওঁৰ একুৰিয়ামৰ কাৰণে দোকান এখনৰ পৰা এটা মাছ কিনিছে. The shopkeeper takes out one fish from a tank having 5 male fish, 5 male and 8 female. One fish takes out from a tank having 5 male fish and 8 female fish. Now, what is the probability that the fish taken out is a male fish? গোপীয়ে এখন দোকানৰ পৰা তেওঁৰ একুৰিয়ামৰ কাৰণে এটা মাছ কিনিছে. দোকানীজনে 5টা মেল পুৰুষ আৰু 8টা ফিমেল মহিলা মাছ থকা টেংক এটাৰ পৰা এটা মাছ উলিয়াইছে. মাছটো মতা মাছ হোৱাৰ সম্ভাৱিতা কিমান হ'ব উলিওৱা. নাম্বাৰ অফ মেল ফিছ ইজ ইকুৱেল টু 5. নাম্বাৰ অফ ফিমেল ফিছ 8. টোটেল কিমান হ'ব? এই দুটা প্লাস করা 5 plus 8 13. total outcome, total number of fish, মুঠ মাছৰ সংখ্যা বা মুঠ ফলৰ সংখ্যা, total outcome. উলিয়াব দিছে আমাক মেল হোৱাৰ পি মেল ফিশ, অনলি পি মেল লিখিলে হ'ব, ইজ ইকুৱেল টু মেল কিমান আছে 5, total কিমান আছে 13. Question number 12 কৈছে a game of chance consists of spinning an arrow which comes to rest pointing at one of the number 1 2 3 4 5 6 7 8. 8টা পাৰ্ট আছে. এনেকৈ ঘূৰাই দিলো, ঘূৰাই দিয়াৰ পিছত এৰো এডাল থাকিব. এই এৰোডাল 1 2 3 4 5 6 7 8 কৰবাত ৰখি, যদি এই কাৰ্ডাল যিকোনো এটা নাম্বাৰত ৰখাটো ইকুৱেলি লাইকলি আউটকাম হয়, সমসম্ভাৱ্য হয়, তেন্তে then find the probability that it will rest. It will mean the arrow will rest at 8. 8ত ৰোৱাৰ সম্ভাৱিতাটো উলিয়াব দিছে. 8ত ৰোৱাৰ সম্ভাৱিতা probability that the arrow will rest at 8. total কিমানটা আছে? total outcome 1 ৰ পৰা 1 2 3 4 5 6 7 8. total হ'ল, total আছে আমাৰ 8 outcomes. কিমান পালো? total 8. favorable মানে 8 কিমানটা আছে ইয়াতে? 8 আছে এটা, 8 আছে এটা. এইটো আনসাৰ. 2 নম্বৰত কৈছে find the probability that it will rest pointing an odd number. An odd number. odd numberত ৰখিব পৰা তো দিছে. odd number ক'ত ক'ত আছে? odd যদি হয়, odd হ'ব লাগিলে এইটো odd আছে, এইটো odd আছে, 5 odd 7 odd, এইকেইটা হৈছে odd. odd কি কি আছে? 1 3 5 7, 1 3 5 7. total কিমানটা হ'ল? 1 2 3 4. total হ'ল 4. হ'ব, এইটো হৈছে ফেভাৰেবল আউটকাম আৰু টোটেলটো হৈছে 8. ইয়াতে আমি যদি লিখো নাম্বাৰ অফ ফেভাৰেবল আউটকাম, লিখিব পাৰো নাম্বাৰ অফ ফেভাৰেবল আউটকাম 4. কেনেকৈ? that is 1 3 5 7. এইকেইটা হৈছে 4টা পালো আমি ইয়াতে. ফেভাৰেবল আউটকাম লিখি নাম্বাৰ অফ অড নাম্বাৰছ লিখিব পাৰো. ফেভাৰেবল মানে ইয়াতে কাৰ কথা কৈছে? অডৰ কথা কৈছে. therefore p odd odd number, simply odd লিখিলে হ'ব. p odd, odd কিমান আছে
4 টোটেল কিমান আছিলে 8 কেনসেল কৰি পাম আমি 1/2 3 নম্বৰ চোৱা নাম্বাৰ গ্ৰেটাৰ দেন 2 টুত কৰি ডাঙৰ হোৱা কি আছে টুত কৰি ডাঙৰ মানে এই স্পিন কৰি দিলে এৰো মাৰ্কটো ক'ত ৰাখিব লাগে টুত কৰি ডাঙৰ নাম্বাৰত মানে 3 ৰ পৰা ইটো লৈকে 1 2 3 4 5 6 ইয়াতো যাব 1 2 3 4 5 6 তাৰ মানে ফেভাৰেবল আউটকাম হ'ব এবাৰ 6 টোটেলটো 8 টোটেলটো সেম থাকিব ফেভাৰেবল নাম্বাৰ অফ favorable outcome is equal to 6 কি পাইছো favorable of 3 4 5 6 7 8 that is 3 4 5 6 7 8 6 টা আছে 1 2 3 4 5 6 আমাক কি লাগে p greater than 2 এটো স্পেলিং তো লিখিব পাৰো ওয়ার্ড লিখিলো p greater than 2 is equal to favorable 6 total 8 cancel করিলে পাম আমি এটো 3/4 আৰু ইয়াৰে 4 নম্বৰটো কৈছে a number less than 9 ইয়াতে যিমান কেইটা অপচন আছে এই অপচন কেইটা 1 to 8 all are less than 9 তাই যদি স্পিন কৰি দিও এনেকে স্পিন কৰি দিয়াৰ পিছত এৰোটো কোড পইণ্ট কৰি ৰখিব সেই নাম্বাৰটো যতে নৰখক আমি দেখিছো যে নাম্বাৰ অলৱেজ লেছ দেন 9 1ত ৰখিলো লেছ দেন 9 2 3 4 5 6 7 বা যদি লাষ্ট 8তো ৰখে তেতিয়া হলো কি আছে লেছ দেন 9 হৈ আছে তাৰ মানে এইটো আমাৰ ফেভাৰেবল দেখি আছো আমি ইয়াতে 8 টোটাল 8/8 নাইবা এনেকে চাব পাৰো যে গোটেইকেইটা নাম্বাৰে হৈছে স্পিন কৰি দিলে যত ৰখিব 1 ৰ পৰা 8 লৈকে অল আৰ লেছ দেন 9 তাৰমানে আমি এটো কি পাম সাৰ্টেনলি হবে নিশ্চিতভাৱে পাম আমি লেছ দেন 9 যেহেতু এটো নিশ্চিতভাৱে পাম সাৰ্টেনলি হ্যাপেন তাৰমানে এটো সিওর ইভেন্ট হলে probability 1 হ'ব p less than 9 is equal to 1 কিয় 1 আছে as it is a sure event যেহেতু এইটো এটা নিশ্চিত ঘটনা কি ঘটনা এটা নিশ্চিত ঘটনা হোৱা বাবে সম্ভাৱনা 1 হ'ব নেক্সট কোৱেশ্চনত কৈছে a die is thrown once লুডু গুটি এটা এবাৰ আমি এনেকৈ খেলিলো ফাইন্ড দা probability of getting কোৱেশ্চন বোৰ আমি পিছত চাম কি উলিয়াব লাগে কিন্তু লুডু গুটি এটা যদি আমি এবাৰ থ্ৰো কৰো এবাৰ উলিয়াই দিম এবাৰ খেলু thrown once কি ৰিজাল্টৰ ভিতৰত আমি পাব পাৰো ৰিজাল্ট আমি এটাই পাম কিন্তু আমাৰ হাতত অপচন কি থাকিব 1 পাব পাৰো থ্ৰো কৰি দিলে 2 পাব পাৰো 3 পাব পাৰো 4 পাব পাৰো 5 পাব পাৰো 6 পাব পাৰো 6টা ৰিজাল্ট আছে যেহেতু লুডু দাইছত কি থাকিব 6 সারফেস থাকিব এই অপচন কেইটা যদি আমি একেলগে লম মানে এনেকৈ ব্ৰেকেট দি ললে ইটো এটা সেট বা সংহতি বুলি কয় এই গোটেই কালেকশনটো আমি স্যাম্পল স্পেস বুলি কওঁ স্যাম্পল স্পেস সিম্পলি এস আখৰে দি লিখে এইটো ক্যাপিটাল লেটাৰ তা আমাৰ টোটাল আউটকামটো কি হ'ব সদায় এছত যিমানটা এক্সপ্ৰেশন থাকিব একিটাক আমি মৌল বা এলিমেন্ট বুলি কওঁ এই যেটো এস বা স্যাম্পল স্পেসত the number of total outcome is equal to the number of elements of sample space ত যিমানটা মৌল থাকিব হিমানখিনি হ'ব আমাৰ টোটাল আউটকাম মানে পালো আমি ইয়াতে টোটাল আউটকাম 6 এতিয়া আমাক কি লাগে চাও কোৱেশ্চনটোত কৈছে find the probability of getting prime number পোৱা আমাক probability উলিয়াব দিছে
প্ৰাইম প্ৰাইম হলে কি আছে প্ৰাইমত আছে 2 3 5 প্ৰাইম কি পাম আমি 2 আছে 3 আছে 5 আছে তাৰ মানে ভেৰিয়েবলটো কিমান হৈ আছে প্ৰাইমৰ কাৰণে ভেৰিয়েবল হৈছে 3 1 2 3 so p prime is equal to variable by total 3 by 6 cancel করে দিলে পাম আমি এটো 1 by 2 2 number lying between 2 and 6 between 2 and 6 এটো উলিয়াব লাগিব আমি 2 and 6 2 and 6 এর মাজত কি আছে 3 4 5 3 4 5 so ইয়াতো ভেৰিয়েবল কিমান হ'ব ভেৰিয়েবল 1 2 3 ভেৰিয়েবল 3 কত ভেৰিয়েবল 3 টোটাল কিমান 6 ক্যান্সেল কৰি ৰিজাল্ট পাম আমি 1 by 2 ইয়াৰে লাষ্ট 3 নম্বৰটোত কৈছে অড অড কোৱা কি আছে অড চাম আমি অড আছে 1 3 5 1 3 5 ইয়াতো ভেৰিয়েবল কিমান হল 1 2 3 তিনটা হল তিনটা যদি হয় p an odd number odd is equal to variable 3 by total 6 cancel করি পালো আমি 1 by 2 লুডু গুটি এটা আমি থ্রো করিলে এটা যদি এবাৰ থ্রো কৰো এটা লুডু গুটি এবাৰ খেলিলে if a die thrown once আমি 6 আউটকাম পাম 6 আউটকামৰ ভিতৰত আমাক কৈছে then find the probability of getting তিনটা কোৱেশ্চন আছিল a prime number a number between 2 and 6 and odd number ফাৰ্স্ট তো আমি prime number যদি উলিয়াব লাগে তেতিয়া হলে আমি পাই আছো 2 3 5 এইকিটা 1 ৰ পৰা 6 লৈকে এইকিটাৰ ভিতৰত prime number হৈছে তিনিটা আছে so p prime is equal to variable 3 by total 6 cancel কৰিছো 1 by 2 next হৈছে between a number between 2 and 6 2 আৰু 6 ৰ মাজত থকা নাম্বাৰ কেইটা হৈছে 3 4 5 ইয়াতো আছে তিনিটা so probability 3 by 6 cancel কৰি 1 by 2 last লাগে আমাক odd number এইকিটাৰ ভিতৰত odd আছে 1 3 5 ইয়াতো দেখিছো তিনিটা আছে so p odd number অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা হৈছে 3 by 6 variable by total cancel কৰি এটো আমি 1 by 2 পাইছো question number 14 ত কৈছে one card is drawn from a well shuffled deck of 52 card কিমান কাৰ্ড থাকিব এই deck বুলি কোৱাৰ লগত total হ'ব 52 52 cards থাকিব এটো হৈছে total a deck of card by a deck of playing card বুলি কোৱাৰ লগে লগে আমি ৰিজাল্টটো জানিব লাগিব এটো হৈছে 52 and that is the total outcome মুঠ ফলৰ সংখ্যা এই যে প্লেইং কাৰ্ডত 52 এটো হৈছে total এই 52 ৰ ভিতৰত মুঠতে কি থাকিব চাৰিটা ইউনিট বা চাৰিটা গ্ৰুপ থাকিব ডিফাৰেন্ট চাৰিটা গ্ৰুপ থাকিব এই গ্ৰুপ চাৰিটা 52 ইয়াৰ পৰা আমি চাৰিটা সমান গ্ৰুপ পাম বা ইউনিট পাম এই গ্ৰুপ চাৰিটাৰ নাম কেইটা হৈছে এই 52 কাৰ্ডৰ চাৰিটা গ্ৰুপ যে পাম সেই গ্ৰুপ চাৰিটাৰ ডায়মন্ড হাৰ্ট ক্লাব আৰু স্পেড চাৰিটা গ্ৰুপ পাম ইকুৱেল টোটাল আছিল 52 একটা গ্ৰুপত তেতিয়াহলে কিমান থাকিব 13 থাকিব মানে স্পেডত 13 থাকিব ক্লাবত 13 থাকিব হাৰ্টতো 13 থাকিব ডায়মন্ডতো 13 থাকিব মানে 13 পিস যদি ডায়মন্ড লাগে ফেভাৰেবল হ'ব 13 বা হাৰ্ট লাগিলে 13 ক্লাব লাগিলেও 13 হ'ব স্পেড লাগিলেও 13 হ'ব এটা মন কৰা ইয়াতে দুটা ব্ল্যাক কালাৰ দুটা ৰেড কালাৰ মই ৰেড কালাৰ যে দুটা দেখিছো কাৰ্ডৰ ক্ষেত্ৰতে এই দুটা ৰেড কালাৰে হয় মানে কি ৰেড হয় হাৰ্ট আৰু ডায়মন্ড এই দুটা ৰেড কালাৰ স্পেড আৰু ক্লাব
এই দুটা হৈছে ব্লেক কালাৰ তেতিয়াহ'লে চোৱা স্পেড আৰু ক্লাব 13 + 13 26 আৰু ৰেড কালাৰত 13 + 13 হাৰ্ট আৰু ডায়মণ্ড 26 ইয়াতে টোটেল আছে 26 ব্লেক ইন কালাৰ আৰু ৰেড ইন কালাৰ 26 দুটা কালাৰ আমি চাব পাৰো 52 দুটা পাৰ্ট কৰিছো ইন কালাৰ এটা ব্লেক ইন কালাৰ আৰু এটা ৰেড ইন কালাৰ 26 ব্লেকত আছে স্পেড এণ্ড ক্লাব আৰু ৰেডত আছে হাৰ্ট এণ্ড ডায়মণ্ড ইচ কন্টেইনিং 13 দেখো এই 13 যিকোনো এটা গ্ৰুপত যদি চাম বাকি 13 কেইটা একে সমান সমান হ'ব 13 টা কাৰ্ড যে আছে এই 13 কাৰ্ড একে ধৰণৰ হ'ব সে হাৰ্ট বা ডায়মণ্ড আমি ক্লাব বা স্পেড যিকোনো এটা বস্তু চাইছো যদি ডায়মণ্ডতে চাম ডায়মণ্ডত চালে 13 ৰ ভিতৰত কেইটামান কাৰ্ড আছে নাম্বাৰ থকা আৰু কেইটামান কাৰ্ড আছে লেটাৰ মেনশন থকা লেটাৰ থকা কেইটা লিখিছো প্ৰথমতে A for S K ইটো কিং Q ইটো কুইন J ইটো জেক এই কেইটা হৈছে সিম্বলত থকা বা লেটাৰত থকা আৰু বাকি যিবোৰ থাকিব কিমানটা গল 1 2 3 4 বাকি আৰু 9টা আছে এই 9টা নাম্বাৰত থাকিব নাম্বাৰত কি থাকিব 10 ৰ পৰা নেক্সট বিলাক 10 9 8 7 6 5 4 3 2 2 ৰ পৰা 10 লৈকে 2 ৰ পৰা 10 লৈকে থাকিব এটা চাও 13 টা হৈছে না 1 2 3 4 5 6 7 8 9 10 11 12 13 নাম্বার থকা আছে 9টা 9 আৰু লেটাৰ থকা আছে 4টা এই লেটাৰ থকা 4টা যে আছে ইয়াৰে ভিতৰত 3টা হৈছে মানুহৰ ফটো আছিল থাকিব ফটো ফেস এই 3টা ফেস আছে এই কাৰণে এইকেইটা কয় ফেস কাৰ্ড ফেস কাৰ্ড কিমান আছে 3 আছে এস কিমান আছে 1 আছে এস আছে 1 ফেস কাৰ্ড আছে 3 আৰু নাম্বাৰ কাৰ্ড আছে 9 এতিয়া আমি চাম যদি কালাৰ হিচাপত চাম ৰেড ইন কালাৰ এস কিমান হ'ব ইয়াতে 1 ইয়াতে 1 2 হ'ব কিং কিমানটা হ'ব 1 1 2 হ'ব সিমিলাৰলি কুইন 1 1 2 হ'ব জেক 1 1 2 হ'ব যদি ফেস কাৰ্ড লাগে ফেস কাৰ্ড ডায়মণ্ডত আছে 3 হাৰ্টত 3 6 হ'ব আমি সেম কালাৰত চাইছো সিমিলাৰলি ৰেডত যিমান আহিব ব্লেকত সেম আহিব মানে টোটেল এস 1 2 3 4 টা আহিব টোটেল কিং 1 2 3 4 কুইন 1 2 3 4 এটো নকৰে আৰু এটো নকৰে মানে এটা গ্ৰুপত যিমানটা থাকিব বেলেগ গ্ৰুপ বিলাকতো সমান সমানে থাকিব এতিয়া চাও এস কিমানটা আছে 1 টা এটা গ্ৰুপত হেল্প কৰি আছো আমি ইনটু কিমানটা গ্ৰুপ টোটেল 4টা গ্ৰুপ হ'ব 4 হ'ব আৰু কালাৰ হিচাপত যদি চাম ব্লেক কালাৰ হলে 2 হ'ব ৰেড কালাৰ হলে 2 হ'ব কিং এটা থাকে ইনটু 4 4টা গ্ৰুপ কুইন 1 in each group into 4 হ'ব আৰু জেক এটা গ্ৰুপত এটা হয় 4টা গ্ৰুপত 4টা হ'ব এতিয়া চাম এইকেইটা দেখিছো আমি ফেস কাৰ্ড একটা গ্ৰুপত দেখিছো আমি 3টা যদি হয় 3 into 4 12 এই 3টা যদি চাও আমি টোটেল হ'ব 12 তাৰ মানে টোটেল ফেস কাৰ্ড পাই আছো আমি 12 এইখিনি কথা যদি জানো তেতিয়া হলে আমি কাৰ্ডৰ যিকোনো কোৱেশ্চন কৰিব পাৰিম আৰু এবাৰ চোৱা টোটেল কাৰ্ড থাকিব 52 দুটা কালাৰ এটা ব্লেক এণ্ড এটা ৰেড
ব্লেকত থাকিব 26, ৰেডত থাকিব 26। এই 52ৰ মধ্যতে আমি চাৰিটা গ্ৰুপ পাম, স্পেড, ক্লাব, হাৰ্ট, ডায়মণ্ড। স্পেড এণ্ড ক্লাব এই দুটা হৈছে ব্লেক ইন কালাৰ, 13 থাকিব। হাৰ্ট এণ্ড ডায়মণ্ড এইটো হৈছে ৰেড ইন কালাৰ, ৰঙা হয়, 13 থাকিব। এইটো ডায়মণ্ড, এইটো ৰহিতন বুলি কয়, হাৰ্ট এইটো হটন, ক্লাব চিটন, আৰু স্পেড এইটো ইস্কাপন বুলি কয় অসমীয়াত হ'লে। আকৌ এছ এইটো টেক্কা, এইবিলাক জানিছো আমি, কিং, কুইন, জেক, এইটো গোলাম, এইটো ৰাণী, এইটো ৰজ। এতিয়া চাইছো ডায়মণ্ডত 13 থাকিব, হাৰ্টত 13, ক্লাবত 13, স্পেডত 13। এই 13 গোটেইকেইটাৰ ভিতৰতে এনেকুৱা হ'ব এছ এটা, কিং এটা, কুইন এটা, জেক এটা, আৰু নাম্বাৰ 2 পৰা 10 লৈকে বাকি 9টা নাম্বাৰত লিখা থাকিব। নাম্বাৰ কাৰ্ড হৈছে 9, আৰু সিম্বল কাৰ্ড হৈছে এটা গ্ৰুপত 4। এই মানে এস টেক্কা হ'ব, টোটেল 4টা গ্ৰুপ আছিল, 4টা হ'ব। যদি কালাৰ হিচাপত চাম, ৰেডত 2টা, ব্লেকত 2টা। এই 3টা কাৰ্ডক আমি ফেস কাৰ্ড বা মুভ কাৰ্ড বুলি কওঁ। 3টা আছে এটা গ্ৰুপত, কালাৰ হিচাপত চালে 3 × 2 6টা হ'ব, ৰেডত, ব্লেকত 6 হ'ব। টোটেল ফেস কাৰ্ড যদি চাম 3টা কৰি 4টা গ্ৰুপত 12 হ'ব। ওকে, টোটেল এস যদি চাম 4টা হ'ব, টোটেল কিং যদি চাম 4টা হ'ব, টোটেল কুইন 4টা হ'ব, টোটেল জেক 4টা হ'ব। 14 নম্বৰত কৈছিলে এ কাৰ্ড ইজ ড্ৰন ফ্ৰম এ ৱেল শাফল ডেক অফ 52 কাৰ্ড। 52 কাৰ্ডখন থকা এটা ডেকৰ পৰা বা 52 কাৰ্ডছৰ পৰা আমি এটা কাৰ্ড উলিওৱা হৈছে। এটা কাৰ্ড উলিয়াইছো। ফাইন্ড দা প্ৰবাবিলিটি অফ গেটিং নাম্বাৰ 1 king of red. What is the probability of getting a king of red color? King এটা গ্ৰুপত থাকিব, এটা red color আছে দুটা গ্ৰুপ, হাৰ্ট এণ্ড ডায়মণ্ড। সো দুটা গ্ৰুপত কিং হ'ব 2, টোটেল হৈছে 52। এটো ক্যান্সেল কৰি দিলে 1/26। 2 কেনেকৈ পাইছো? কিং অফ ৰেড, ৰেডত কি আছে? হাৰ্ট এণ্ড ডায়মণ্ড। হাৰ্টত এটা, ডায়মণ্ডত এটা, হাৰ্টৰ ৰজা এটা, ডায়মণ্ডৰ ৰজা এটা, টোটেল হ'ল 2। অল টোটেল দিয়া আছিলে আমাক 50। 2 নম্বৰ ফেস কাৰ্ড। এ ফেস কাৰ্ড, মুভ কাৰ্ড পোৱাৰ প্ৰবাবিলিটি, সম্ভাৱিতা উলিয়াব দিছে। টোটেলটো সেম 52, টোটেল 52। ফেস কাৰ্ড কিমান থাকিব? ইয়াতে 4টা গ্ৰুপ আছিলে আমাৰ, 4টা গ্ৰুপ, ক্লাব, হাৰ্ট, ডায়মণ্ড, স্পেড। ফেস কাৰ্ড 3টা কৰি থাকিব, 3টা কৰি হলে টোটেল আছে, টোটেল ফেস কাৰ্ড 12। ফেস কাৰ্ড 3টা মানে কি পাম? কিং, কুইন, জেক। এটা গ্ৰুপত 3টা, 4টা গ্ৰুপত 4 × 3 12 হৈ আছে ফেস কাৰ্ড। 12 ফেস কাৰ্ড, টোটেল কাৰ্ড হৈছে 52। 4 এদি ক্যান্সেল যাব, 3/13। ক্যান্সেল গলে ক্যান্সেল কৰিব লাগিব। পি ৰেড ফেস কাৰ্ড, ৰেড ফেস কাৰ্ড, টোটেল 52, টোটেল ফেস কাৰ্ড 12। ইয়াৰে পৰা ব্লেক আৰু ৰেড আধা আধা হ'ব। ৰেডত কি থাকিব? ইয়াৰে আধা মানে 6 হ'ব। ৰেডত থাকিব হাৰ্ট এণ্ড ডায়মণ্ড, 3টা কৈ যদি হয় 3 কৈ 6 হয়। বা টোটেলৰ পৰা টোটেল ফেস কাৰ্ড আছে 12, তাৰে পৰা ৰেড কালাৰ ব্লেক কালাৰ সমান সমান হৈ গলে এটো 6 হ'ব। ৰেড ফেস কাৰ্ড 6। 2 ৰে ক্যান্সেল কৰি দিম, 3/26। পি জেক অফ হাৰ্ট, হাৰ্টত জেক বা গোলাম কিমানটা থাকিব? টোটেল 52 হয়। এইটো এটা গ্ৰুপ হয়, হাৰ্ট মানে এটা গ্ৰুপ, এটা গ্ৰুপত জেক এটা থাকিব, কিং এটা থাকিব, কুইন এটা থাকিব, এনেকা। ৰেড কালাৰ যদি কালাৰ হয় ৰেড বা ব্লেক তেতিয়াহলে 2 হ'ব। আমাক এটা গ্ৰুপৰ নামহে কৈছে, ইউনিটৰ নাম। এই ইউনিটত জেক থাকিব 1। সো পি জেক অফ হাৰ্ট ইজ 1/52। নেক্সটত কৈছে পি স্পেড। স্পেড পোৱাৰ প্ৰবাবিলিটি, ইস্কাপন পাব লাগিলে কিমানটা হ'ব? এইটো এটা গ্ৰুপৰ নাম, এই গ্ৰুপত থকা গোটেই কাৰ্ডখিনি লাগে আমাক। কিমান পাম? ফেভাৰেবল 13। টোটেল কিমান?
52 1352 cancel কৰি দিলে 1/4 আৰু ইয়াৰে লাষ্ট কুৱেশ্যনটো চোৱা এটো কৈছে ফাইন্ড দা probability getting queen of diamond find the probability getting queen of diamond total 52 queen 1 কত ডায়মন্ডত এটো এটা গ্ৰুপত বা এটা ইউনিটত কুইন কিমানটা থাকিব 1 থাকিব ওতে ফেভাৰেবল হল 1 টোটাল 52 probability হল 1/52 তো কোৱেশ্চন নম্বৰ 15 ত কৈছে 5 cards কাৰ্ড কেইটা কি কাৰ্ড কৈছে 10 jack king queen ace 5 cards 10 jack king queen ace of diamond গ্ৰুপৰ এই পাঁচটা কাৰ্ড 5 cards 10 jack king queen ace of diamond are well shuffled and placed face downwards ওলোটা পঠোৱা হৈছে নগকে নহয় যেটো লিখা থাকিব এটো ফেস বুলি কয় বা সন্মুখ সাইড ফেস ডাউনওয়ার্ডস ওলোটা পঠোৱা হৈছে randomly one card is picked at random from these 5 cards then what is the probability that the card is queen of diamond এই গতেকিটা আমাক ডায়মন্ডৰে আছিলে গতেকিটা ডায়মন্ডৰে আছিলা টোটাল কিমানটা আছে 1 2 3 4 5 টোটাল আছে 5 কি লাগে আমাক কুইন লাগে কুইন কিমানটা আছে এটা 1/5 এতিয়া কৈছে if the card pick up in question number 1 that means first part is queen যদি এই কাৰ্ডটো কুইন হয় যেটো ড্ৰ কৰিলো এটো কুইন হল and put aside আৰু বাহিৰত থৈ দিলো ইয়া আগতে কিমানটা আছিল 1 2 3 ইয়াতে এটা আছিল কুইন 4 5 এতিয়া কি কৰিছো ইয়াক ড্ৰ কৰি কুইন পাউতে যদি কুইন পাইছো তাক বাহিৰত ৰাখি দিলো তেতিয়া হলে এতিয়া কিমানখন থাকিলে এতিয়া থাকিলে টোটাল 4 1 2 3 4 এবাৰ থাকিলে 4 এনেকুৱা কন্ডিশনত আমাক s পোৱাৰ probability উলিয়াব দিছে then what is the probability that the second card pick is an s p s লাগে কি পাম s কিমানটা আছে এটা টোটাল কিমান আছে 4 এবাৰ টোটাল 85 নহয় কিয় নহয় এটা কাৰ্ড আমি সাইড কৰি উলিয়াই দিছো উলিয়াই দিয়াৰ পিছত ৰিমেইনিং যিখিনি থাকিব সেইখিনি হল টোটাল আৰু ইয়াতে দুটা কোৱেশ্চন আছিল পি আকৌ কুইন উলিয়াব দিছে আমাক কুইন সুধিছে এই কন্ডিশনত ইয়াতে নাম্বার অফ কুইন রানী কিমানটা আছে 0 টোটাল কিমান 4 0/4 আমি ইচ্ছা কৰিলে 0/4 = 0 এনেকৈ লিখিব পাৰো আৰু নহলে as there is no queen in the remaining card therefore getting a queen is an impossible event যেহেতু ইয়াতে কুইন নাই ওদিকে কুইন বা রানী পোৱাটো এটা অসম্ভৱ ঘটনা আমি ডাইরেক্ট 0 লিখিব পাৰো 0 as the event is an impossible event 0 লিখি কাকত লিখিম যেহেতু ঘটনাটো এটা অসম্ভৱ ঘটনা 16 number question of question 12 defective pens are accidentally mixed with 132 good pen it is defective 12 defective pen if accidentally mixed with 132 good pen if it is not possible to just look and say which one is good or which one is defective and if one pen is drawn at random from the group if one pen is drawn at random what is the probability that the pen is a good one number of
number of defective pen is equal to 12. Number of good pen 132 আছিল তাৰে লগত 12 টা মিক্স হৈ গৈছে তেতিয়াহলে টোটাল হ'ব প্লাস 144 total number of pen আমাক কি কৰিব দিছে find the probability that if one pen is drawn at random probability of getting a good one p good কিমান আছে 132 by 144 12 ৰ লগত কেনসেল যাব 12 ৰ লগত ওপৰত 11 তলত 12 আৰু কেনসেল না যায় এইখিনি 17 ত কৈছে a lot of 20 bulbs total 20 আছে among these 4 are defective এটো total এটো 4 defective এবার এনেকুৱা নহয় কিন্তু 20 plus 4 এটো নহব কিন্তু a lot of 20 contains 4 defective মানে 20 এর ভিতৰতে 4 টা defective আছে 4 টা যদি defective হয় তেতিয়াহলে মাইনাস কৰি দিলে 20 minus 4 16 এটো হ'ব গুড এটা নাম্বার 1 ত কৈছে what is the probability that if a bulb is drawn at random what is the probability that the bulb is defective total number of bulb number of defective number of good or non-defective good bulbs 20 minus 4 16 therefore p defective 4 total 20 is equal to 4 ৰ লগত কেনসেল কৰিলে 1/5 যে ইয়াৰে 2 নম্বৰত কৈছে আমি সাপোজ ইয়াৰ পৰা 20 ৰ পৰা এটা বাল্ব ড্ৰ কৰিলো 20 টা বাল্বৰ পৰা এটা আমি পিক কৰিছো এটা ড্ৰ কৰিছো আৰু সাপোজ দা বাল্ব ড্ৰন ইজ নন ডিফেক্টিভ নহয় মানে গুড কিমানটা আছিল 20 টা আছিল গুড কিমানটা আছে 16 টা এই যে এটা ড্ৰ কৰিছো এটো 16 টাৰ পৰা আমি ড্ৰ কৰিলো and if not replaced again আৰু যদি তাতে থৈ দিয়া নহয় কিমানটা আছিল 20 আৰু 16 টা হৈছে গুড 20 ৰ পৰা এটা ড্ৰ কৰি তাতে থৈ দিয়া নাই বাহিৰত থলো তাৰ মানে এতিয়া থাকিলে 19 টোটাল হল 19 দা বাহিৰত যে হৈছে এটো গুড নে বেড ডিফেক্টিভ নে নন ডিফেক্টিভ সাপোজ ইট ইজ নন ডিফেক্টিভ মানে গুড আছিল এটো ফালতু বাহিৰত থৈ দিলো কিমান থাকিলে 15 টা থাকিলে এইবাৰ টোটাল হল 19 আৰু গুড হল বা নন ডিফেক্টিভ হল 15 যদি নন ডিফেক্টিভ 15 হয় then find the probability that getting a bulb is non defective ইয়াৰ পৰা যদি আমি এটা ড্ৰ কৰো হে ড্ৰ কৰা বাল্বটো নন ডিফেক্টিভ হোৱাৰ probability আমাক উলিয়াব দিছে total number of bulbs 20 minus 1 is equal to 19 number of non-defective bulb non-defective originally asile 16 eta draw korisu thakibo 15 therefore p non-defective uliabo lage p non-defective favorable paisu 15 aru total paisu
19 কেনসেল কৰিব নোৱাৰো